মানুহ হবা নল্লো মানুহ হবা নল্লো এসত্তে পিতিৰ দৰে কান্ধত ভাৰখান ল'বও নিশিকলো বাংকাৰ ভাৰত কুজা পৰা পিতিক দেখিলি কিবা দুখে লাগে কাণখানৰ কলা দাগটোত ফলচ চচৰা আৰু কিমান মাৰিব মাটি বেছি চাকৰিত দাতাকা গীতাৰ কথা ভাবিলি কিবা বুকুখান হম হম কৰে বাপৰে চাকৰিৰ কি দাম বগৰীহিতা ডাঙৰ মাই ঠিকেই কৈছিল আগৰ দিন নাই এসত্তে ৰাজাৰ ভৰিত পেট ফাল্লা দি হে পৰি চাকৰি ল যতীন কাইকিও নাই আৰু সেই ৰাজাও নাই যজমানি কৰি পুতাকক চাকৰি দিয়া সেই লক্ষীপুৰেতো নাই ইলেকশ্যনৰ দিনা পিতিক আফচোচ কৰা ভাবিলি কিবা ইতেও হাঁহি উঠে মোৰ কেইটামানৰ কি আফচোচ ইটা পিতি বিছনাত কেকেহে আছে কোনবাই খবৰ ল'বা আহিছি এইগিলা শাসনৰ নামত শোষণে সত্তে আহুজত জ্বালা বতা বিলে গজেন মাষ্টাৰৰ বাপ্পা ঐ কি অহংকাৰ আমাৰ আপা বোলে সোণাৰ বাপা ইতা হে বাপাৰ চৰিত্ৰৰ পাণ নাপা ভৈৰৱ কাকা চিধা কথা কান্নো হজম হ'ব আজি কি হ'ল থিপলি গাখীৰলা চলটোৰ ওঠত চাধা কাষৰ ঘৰত দালিৰ আঞ্জা দি টেঙাৰ আঞ্জা আনা দিনো নাই দে বাপ্পা কি চেলেনি পৰা টেঙাৰ আঞ্জাই আজি সেই ঘৰৰ লগত সীমা হেঁচা কাইজা আখান কাঁহিতে ভাত খ কনকৰ ঘৰখান দেখছিলি ইটা সিহঁতৰ ঘৰত চাৰিখান জেজলা স্কুলৰ বাৰেণ্ডা নেটখা চলটোৰ মুখত আজি আখে ফুটা দি ফুটে এখানেই বোলে শৰাইঘাটৰ শেষ ৰণ চলিগিলাই নাৰিকলৰ ককৰাত মম লৈ টচ বনে ঘূৰা ইটা আৰু সেই দিন গেল দে আজি বেটাহাতৰ হাতত চিগাৰেট জ্বলে ভাপ্পা অনিল কাকাৰ বুকুত যিহে ভুইকেনি কচু খাই সি বোলে আজি ডাঙৰ মানুহ কি কবি ডাঙৰ মানুহ ডাঙৰ কথা আমাৰতো নাই সেই টেবুলৰ তলেদি অহা টাকাৰ ৰাস্তা ভাষণৰ ফুলজাৰি মাৰা মেম্বানীৰ ঘৰত বোলে ইতা পেশ্যান নাটক চলে বইনেৰ লাঠি খাইতি সৰলাৰ ৰাঙা চকুত মদাহী গিৰাক আজি কুজৰা খায় নৰীন মাহাজনে ঠিকে কৈছিল ৰাজাৰ দাণ্ডাত কাটা যায় তিৰিৰ দাণ্ডাত পন্তা খায় আমি মানুহ হবা নল্লো দে সত্তে আমি মানুহ হবা নল্লো